গাইজ আজি অকণ টাইমৰ অভাৱ গতিকে চলে কুলচে লৈ আহিছোঁ আজি চলে কুলচে খাম মই আৰু মোৰ ছোৱালীয়ে আহকচোন চলে কুলচেটো দিল্লীত কি পায় তাকে দেখাওঁ আৰু এয়া দিছে চালাড আৰু এইখিনি দিছে চলে চলে মানে বগা যিটো মটৰ হয় ন আমি ঘুগুনি বনাওঁ সেইটোত চলে বুলি কয় দেই আৰু এইখিনি হ'ল আটাৰ কুলচা পনীৰ দি পেলাই পনীৰ কুলচা হয় আৰু ইয়াৰ চালাডত দিছে তিয়ঁহ জলকীয়াৰ আচাৰ মূলাৰ আচাৰ আৰু পিঁয়াজ গাজৰৰ আচাৰ যিহেতু মূলা বহুত সস্তা 10 টকা কিলো দিল্লীত গতিকে মূলা ভৰাই দিয়ে সিহঁতে আৰু এই আটাৰ কুলচা হয় মানে ময়দাটো ইমান ভাল ময়দাটোতো বহুতেই ভাল লাগে কিন্তু আটাৰটো হ'লে বেছি ভাল লাগে পনীৰ দিয়ে তাৰ ওপৰত ধনিয়া তাৰপিছত আকৌ বিট দি গাৰ্নিছ কৰে ইমান ধুনীয়া লাগে আৰু দুখন কুলচাৰ ভিতৰত আকৌ বিলাহী আৰু পিঁয়াজৰো এটা চাটনি ভৰাই দিয়ে বৰ ভাল লাগে খাই পেলাই আৰু এই মটৰক ঘুগুনি বুলি ক'ব পাৰি ঘুগুনি নহয় তেল নমৰাকৈ যিটো বনাই হয় কুলচা আৰু বন্ধু বান্ধৱীসকল এই চলে কুলচে বাৰু আপোনালোকে খাইছে না দিল্লীত আহিছে পনীৰ কুলচা এনেকুৱা মজা লাগে নহয় মানে আটাৰ হয় আৰু ময়দা দি বনায় গাজৰ আচাৰ জলকীয়া আচাৰ ময়দাটো ভাল লাগে কিন্তু আটাৰটো বেছি ভাল লাগে আৰু গতিকে আমিও আপোনালোকে খাওক বাই বাই